কবিতাৰ শিৰোনাম অসমীয়াৰ তেজ। আজিৰ সমাজত মানৱ জাতিয়ে মানৱৰ তেজ শুহি শুহি খায়। আজিৰ সমাজত মানুহ হ'ব ধৰিছে নৰপিশাচ। মানৱ জাতিয়ে মানৱক চিনি নাপায়, মানৱৰ চিন্তা বুদ্ধি শিক্ষা সকলো থাকিও যেন মানৱৰ মাজতেই অসাৰ। আজিৰ অসমীয়াই অসমীয়া অসমীয়া বুলি চিঞৰি অসমীয়াৰ পৰিচয় দি থৈ যায়, তথাপি অসমতে অসমীয়াৰ তেজ শুহি শুহি খায়। আজিৰ মানৱেচোন অসমীয়াৰ ৰক্তাক্ত দেহত কোবাই কোবাই প্ৰাণবায়ু উলিয়ায়। ঐ নৰপিশাচ, আমি অসমীয়াৰ চুলি দাড়ি দীঘল দেখিলে তহঁতে জঁপিয়াই পৰ আমাৰ ওপৰত কিয়? অসমীয়া নকৰিবা চুলি দীঘল, নামাৰিবা মূৰত কাপোৰ, নহ'লে সজাব সোপা ধৰা আৰু যে কত কি। অসমীয়া জাগিবৰ হ'ল, আৰুনো কিমান অসমীয়াৰ প্ৰাণ যাব নৰপিশাচৰ হাতত। অসমীয়া জাগিবৰ হ'ল, অসমীয়া মাতিবৰ হ'ল, অসমীয়া জাগিবৰ হ'ল, অসমীয়া মাতিবৰ হ'ল।